সো দুদিনমান আগতে ইমান ধুনীয়া ধুনীয়া মানে গৰম আছিলে। ধুনীয়া এইটো কাৰণে কৈছো মানে মানুহবিলাকে ক'বলৈ বাধ্য হৈ গৈছিলে যে কেনেকুৱা গৰম দিছে। মানে গৰমো এনেকুৱা গৰম দিছিলে যে মানে আহিনমহীয়া মানে গৰম। যেনেকে ধৰক আমাৰ বিহুবিলাক পাতে যে বহুত দিনলৈ বহুতৰ এইটো এটা প্ৰব্লেম আছিল, বিহুবিলাক পাতিয়ে থাকে, বহাগী বিদায় কৰিয়ে থাকে শেষেই নহয়। এই কনচেপ্টটো মানুহে যে কাম চাম নকৰে এনেকুৱা এটা কথাটো, তেনেকেই গৰমটোও মানে যোৱা নাছিল। কিন্তু আজি ইমান ধুনীয়া বতৰটো এতিয়া এই এৰিয়াটো হ'ল আপোনাৰ বশিষ্ঠ চাৰিআলিৰ ফালৰ মানে এইফালে বশিষ্ঠ মন্দিৰ যোৱা এটা এৰিয়া। চ' ইয়াত মই ৰ'ব লগা হৈছে কিছু কাৰণে। চ' কিন্তু মানে ক'বলগীয়া মানে বতৰটো ইমান ধুনীয়া, মানে চব ফালৰ পৰা আকাশখন চালেই মানে গুমা আৰু ধুনীয়া গুমা মানে সেই গুমাটো নহয় যিটো ভাল লগা গুমা আৰু ধুনীয়াকৈ মানুহবিলাক এতিয়া বজাৰ চজাৰ কৰি আছে। চ' এয়া ফল মূলৰ দোকানীবিলাকে ধুনীয়াকৈ ফল মূল বেচি আছে। চ' এটা ধুনীয়া পৰিৱেশ। আৰু আচলতে এই কথাটোৱে মানে আমাক বহুত জৰুৰী যে আমি মানে কি হয়, আমাৰ মানে গা মন কেতিয়া ভাল থাকে, ধৰক শৰীৰটো কেতিয়া ভাল থাকে, যেতিয়া মানে বতৰটো ভাল হয়। বতৰটো ভাল হ'লে আমাৰ শৰীৰটো ভালে থাকে, কাম কৰিব মন যায়, কষ্ট কৰিব মন যায়। কিন্তু আমাৰ এই বাতাবৰণটো এনেকুৱা বেয়া হৈ গ'লে আমি নোৱাৰা হৈ যাওঁ। গতিকে এতিয়া কথাটো হৈছে সেইটোৱে আৰু যে আচলতে ভাল হ'লে ভাল লাগে বতৰবিলাক। কেইটামান মানে কোমোৰা দেখিছোঁ, কোমোৰাকেইটা মই দেখুৱাবৰ কাৰণে আহিছোঁ আৰু ওচৰতে। চ' এনেকুৱা কোমোৰাবিলাক বহুত ফেমাছ হয়। ফেমাছ মানে বিশেষকৈ হাঁহৰ কাৰণে, হাঁহ খোৱা মানুহবিলাকৰ কাৰণে। চ' হাঁহ খাই বহুত ভাল পায় আজিকালি। আগতে মানে হাঁহ খাবলৈ বেছিকৈ মানুহবিলাকে শিকা নাছিলে, যিকেইটাই খাইছিলে। কিন্তু আজিকালি বহুত হাঁহ খায়। গুৱাহাটীত হাঁহ নোহোৱা হৈ গৈছেগৈ মানে। চ' আৰু কোমোৰাবিলাক মানে এনেকুৱা এটা হৈ গৈছে, আপোনাৰ শ্বিলঙৰ পৰা আনে ধৰক এটা কোমোৰা 50 টকামানকৈ লয়। ইয়াত এটা কোমোৰা 400 টকা 500 টকাত চেল কৰে। মানে কিলোজ হিচাপত যেতিয়া আপুনি হ'ব মানে সেইটো এটা কোমোৰা এনেকুৱা ডাঙৰটো 400-500 টকাই হৈ যায়। যি নহওক আমি কোমোৰাৰ কথা এৰি আজি বতৰটোৰ কথা পাতোঁ বাৰু। চ' এনেকুৱা বতৰটো ভাল হৈ থাকিলে আচলতে মানুহে কামবিলাক কৰিবলৈ মানে ভাল পায়। চ' সেইকাৰণে এনেকুৱা বতৰবিলাক আচলতে এনেকুৱাই ৰাখিবৰ কাৰণে আমাক আচলতে যিটো প্ৰয়োজন সেইটোৱে হৈছে আচলতে জলবায়ু। আৰু জলবায়ু যিটো মানে আমাৰ ইক' বেলেঞ্চ, যিটো আমি সংৰক্ষণ কৰিব লাগে গছ গছনি, মাছ কথাটো সেইটোৱে আৰু। সেইবুলি এতিয়া য'তে ত'তে গছ ৰুলেও নহ'ব, পাৰিপাৰ্শ্বিকতাটো আমি বুজিব পাৰিব লাগিব আচলতে। যিটো জলবায়ু, যিটো পৰিৱৰ্তন, সেইটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ। চ' এইবিলাক বিভিন্ন কথাৰ মাজেদিয়েই আচলতে আমি কিছুমান বেয়া কাম কৰি থাকোঁ ধৰক, আৰু সেই বেয়া কামবিলাক আমি আওকাণ কৰোঁ, যেনেকৈ গছ চছ কটা কামটো। গতিকে সেইবিলাক কৰি থাকিলে আৰু ক'ত সংৰক্ষণডাল হ'ব, নহয় জানো? চ' গতিকে এইটো এটা তাৰ মাজতে এটা দেখুৱালোঁ আপোনালোকক। পূৰা হেভি পানী আহি আছে, পূৰা বানপানী টাইপ। এইফালে আগলৈ এটা নদীখন বৈ গৈছে, এয়া বশিষ্ঠ নদী। এইটো বশিষ্ঠ নদী হয় ন? বশিষ্ঠ নদী হয় না? অঁ, আপুনি ক'ত থাকে? इसे थोड़ा सा आगे जाएंगे तो वो है आगे में। आगे है? आप इधर रहता है? नहीं, हम तो बेलतला तीन नाली। ओ बेलतला टिनियाली से इधर पैदल आया? हाँ। ऐसे ही घूमने को? हाँ। हाँ, बढ़िया। क्या ये बहुत मस्त है बतराज वेदर, है कि नहीं? हाँ। हाँ, हम इसीलिए सलाह आया ऐसे घूमने के लिए, हम भी और एक मुफ्त में सलाह आया। और एक दिन हम तो नहीं ना रोज जाता है। रोज आता है? हाँ। ओ, 11-12 बजे आता है। रोज आता है। आज अच्छा है ना वेदर, बहुत घूमने का मन कर रहा था, इसीलिए सलाह आया। ये नदी है ना, वो क्या है, खाल है? नदी ही था ना पहले? हाँ, ये खाल है ना? कि थोड़ा वीडियो ले लेता हूँ। हाँ, बोलिए। मतलब एक दिन आप क्या है, आप कहाँ रहते हैं, यहाँ कहाँ रहते हैं? हाँ, मैं तो हाथीगांव में रहता हूँ। हाथीगांव में रहते हैं क्या? हाँ। कौन रहता है? मेरा फैमिली रहता है। ठीक है, मैं ये वीडियो ले लेता हूँ। हाँ,
এনেকৈ সৰু ভিডিঅ' এটা লৈ ল'লোঁ। এখন বৰ ধুনীয়া দোকান খুলিছে, লাইটিং হৈ আছে নদীখনৰ পাৰতে। আৰু ভাল লাগিল আজি এটা সৰু শ্বৰ্ট ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। আৰু কথাবোৰ যিবিলাক মই কওঁ সাধাৰণতে ভিডিঅ'ৰ মাজেদি, কথাবিলাক আচলতে খুব এণ্টাৰটেইনমেণ্টৰ নহয় আচলতে। চ' সেইটো কাৰণে অলপ মানে সকলোৱে ভাল নাপায় আচলতে। কিছুমানে ভাল পাব, কিছুমানে ভাল নাপায়। তাৰ মাজতে আপোনালোক যিসকলে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পায়, তেওঁলোকলৈ মোৰ বহুত মৰম আৰু শুভকামনা থাকিল। চ' মোৰ ভিডিঅ'বোৰ চাই থাকিব, যদি ভাল পায় অলপ ক'ব কিবা কিবি, আৰু ইটছ অ'কে। চ' আকৌ লগ পাম এনেকেই সৰু ভিডিঅ'ৰ মাজেদি। চ' আজিলৈ আহোঁ, ধন্যবাদ।